কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটি গড় ওলাই আহি বিচৰণ কৰা দেখা গ'ল বিশ্বনাথত। উদ্যানৰ পৰা ওলাই বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মৰাপাট খেতিত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে গড়টো। ঘন মৰাপাতে আৱৰি ৰখা স্থানত বন বিভাগে ড্ৰোনৰ জৰিয়তে নিৰীক্ষণ কৰে গড়টো। জানিব পৰা মতে বিশ্বনাথত সোমবাৰে পুৱাই আগমন ঘটিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়টো। খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদী অতিক্ৰম কৰি গুপ্তকাশী বিশ্বনাথ ঘাটৰ 9 বজাৰৰ পশ্চিম অংশত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখনি বৃহৎ মৰাপাট খেতিত ইতিমধ্যে অৱস্থান গ্ৰহণ কৰি আছে গড়টিয়ে। অঞ্চলটিত ইতিমধ্যে বন বিভাগৰ দল উপস্থিত হৈ গড়টো যাতে জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে ড্ৰোন ব্যৱহাৰ কৰি গড়টোৰ নিৰীক্ষণ কাৰ্য বৰ্তমান অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটি গড় ওলাই আহি বিচৰণ কৰা দেখা গ'ল বিশ্বনাথত। উদ্যানৰ পৰা ওলাই বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মৰাপাট খেতিত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে গড়টো। ঘন মৰাপাতে আৱৰি ৰখা স্থানত বন বিভাগে ড্ৰোনৰ জৰিয়তে নিৰীক্ষণ কৰে গড়টো। জানিব পৰা মতে বিশ্বনাথত সোমবাৰে পুৱাই আগমন ঘটিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়টো। খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ নদী অতিক্ৰম কৰি গুপ্তকাশী বিশ্বনাথ ঘাটৰ 9 বজাৰৰ পশ্চিম অংশত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখনি বৃহৎ মৰাপাট খেতিত ইতিমধ্যে অৱস্থান গ্ৰহণ কৰি আছে গড়টিয়ে। অঞ্চলটিত ইতিমধ্যে বন বিভাগৰ দল উপস্থিত হৈ গড়টো যাতে জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে ড্ৰোন ব্যৱহাৰ কৰি গড়টোৰ নিৰীক্ষণ কাৰ্য বৰ্তমান অব্যাহত ৰাখিছে। নিজ বিশ্বনাথ এলেকাৰ ব্ৰহ্মপুত্ৰৰ কাষত কাজিৰঙা পাতে গড় আহি ইয়াত মৰাপাটৰ মাজত বিচৰণ কৰি আছে আৰু লগতে এতিয়া আমাৰ ঘাটৰ ফৰেষ্টৰ সকলো আহিছে, বিশ্বনাথ চাৰিআলি থানাৰ বিষয়ববীয়া সকলো আহিছে। গতিকে লগতে আমি BTV তৰফৰ পৰা ময়ো ইয়াত আছোঁ। গতিকে এইখিনি নিৰীক্ষণ কৰি আছোঁ। গতিকে এতিয়া ফৰেষ্টৰে এই গড়টো খেদি পঠিয়াব লাগে আকৌ পুনৰ কাজিৰঙালৈ। তাকে আমি সমূহ ৰাইজৰ হৈ আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে সম্পূৰ্ণ সুচাৰুৰূপে গড়টো যাতে খেদি পঠিয়ায়। এতিয়া গড়টো আছে মৰাপাটৰ মই থকাৰ উত্তৰ চাইডে মৰাপাটৰ মাজত গড়টো তাতে আছে। আতংকিত হৈছেই ওচৰ চুবুৰীয়া